জীৱনটো বহু সুন্দৰ যদি আমি উপভোগ কৰিব জানো। জীৱনত ভুল কৰিছোঁ বুলি হাৰি নাযাব। জীৱনত ভুলটো শুধৰাই আগুৱাই যোৱাজনহে যোদ্ধা। কাৰোবাক বিশ্বাস কৰাৰ আগতে অলপ ভাবি চিন্তি কৰিব, কাৰণ কেতিয়াবা আমাৰ দাঁতেও নিজৰ জিভাখনক কামুৰি দিয়ে। কিন্তু সকলোকে বিশ্বাসো নকৰিব, কাৰণ আপুনি জানে আন্ধাৰত নিজৰ ছাঁটো নোহোৱা হৈ যায়। জীৱনত আঘাত বেছিকৈ আপোন মানুহবোৰেহে দিয়ে। অচিনাকিজনে ভৰিখন লাগিলেও ক্ষমা খোজে। আপোনাৰ জীৱনত টকা পইচাক লৈ বেছি অহংকাৰ নকৰিব, কাৰণ আপুনি এই পৃথিৱীত আপুনি আলহীহে হয়, মালিক নহয়। আজি মাটিৰ ওপৰত আছে, কাইলৈ মাটিৰ তলত থাকিব। জীৱনত গুৰুত্ব তেওঁকহে দিয়ক যিয়ে কেৱল আপোনাৰ সুখৰ সময়ত নহয় দুখৰ সময়তো কাষত থাকে। বেয়া সময়বোৰ জীৱনত কেতিয়াও কৈ নাহে, কিন্তু যেতিয়া আহে বহুত কিবা শিকাই থৈ যায়। আপোনাৰ দেহত লগা আঘাতবোৰ এদিন ভাল হৈ যাব, কিন্তু মনত লগা আঘাতবোৰ গোটেই জীৱনলৈ থাকি যাব। জীৱনত নোপোৱাবোৰৰ বাবে দুখ কৰি থাকিলে গোটেই জীৱন দুখতেই থাকিব লাগিব। যিখিনি আছে সেইখিনিকে লৈ সন্তুষ্ট হওক, দেখিব গোটেই জীৱন সুখত থাকিব। প্ৰেম ভালপোৱা গঢ়াটো তেনেই সাধাৰণ কথা আজিৰ দিনত, কিন্তু সেই প্ৰেম ভালপোৱা জীয়াই ৰখাটো বহু কঠিন। জীৱনত ডাঙৰ মানুহ হোৱাটো ডাঙৰ কথা নহয়, কিন্তু ভাল মানুহ হোৱাটো ডাঙৰ কথা। আনৰ কথাত গুৰুত্ব নিদিব, কাৰণ আপোনাৰ ভুল হ'লে শুধৰাই দিবলৈ কোনো নাহে, কিন্তু সমালোচনা কৰিবলৈ সকলো আহিব। এয়াই হৈছে আমাৰ জীৱন। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব আহি থকা ভৱিষ্যত আপোনালোকে যাতে সোনকালে ভিডিঅ'বোৰ পাই থাকে। ধন্যবাদ।